Hello, good morning everyone. আজি এই সেমিনাৰটোৰ মেইন পাৰ্পজ হৈছে যে আমি নিজৰ লাইফত বহুত কিবা কৰি আছোঁ বাট আমি আৰু বহুত কিবা কৰিব বিচাৰোঁ Everyone want to become successful in life but everyone cannot become successful in life এনেকুৱা কি হয় যে আমি কৰিব পাৰোঁ আমাৰ লাইফটো ইমপ্ৰুভ কৰিবলৈ একচুৱেলি আমাৰ লাইফটো এনেকৈ জীয়াবলৈ যেনেকৈ আমি জীয়াব বিচাৰোঁ মই এইটো কওঁ দ্য ডিজাইন অফ ইয়ৰ লাইফ আমি যিকোনো এটা ডাঙৰ কাম কৰাৰ আগত যিকোনো এটা ডাঙৰ প্ৰজেক্ট কৰাৰ আগত তাক আমি ডিজাইন কৰোঁ তাক আমি প্লেনিং কৰোঁ তাৰপিছত আমি কামটো ষ্টাৰ্ট কৰোঁ বাট ভগৱানে আমাক ইমান এটা ডাঙৰ প্ৰজেক্ট দিছে জীয়াবলৈ আমাৰ লাইফটো আমি তাক ডিজাইন কৰিবলৈ পাহৰি যাওঁ আমাৰ মাজত বেছিভাগ মানুহে লাইফক সেনেকৈ জীয়াই আছে যেনেকৈ চবেই জীয়াই আছে সেনেকৈ জীওৱা নাই যেনেকৈ সিহঁতে জীয়াব বিচাৰে মিনছ উই আৰ জাষ্ট গয়িং উইথ দ্য ফ্ল' উই আৰ নট ডিজাইনিং আৱাৰ লাইফ আজি এই সেমিনাৰটোৰ যোগেদি আজি আমি যোনটো টপিকৰ ওপৰত কথা পাতিম আৰু হেতু হৈছে what do you need in life what is the first fundamental factor that যিকোনো মানুহ self improvement self developmentৰ ওপৰত ইনিচিয়েটিভ হয় the very first step is visualizations আমি যেতিয়া শুই থাকোঁ তেতিয়া আমাক ড্ৰিমছ লাগে but according to me when we are not sleeping also we need dreams to live but বেছিভাগ মানুহে টাইমৰ লগে লগে সপোন দেখিবলৈ এৰি দিয়ে মানুহে ভাবে যে সপোন পূৰা নহয় যেতিয়া আমি জন্ম লওঁ আৰু যেতিয়ালৈকে আমি পইচা কামানি কৰিবলৈ লওঁ তেতিয়ালৈকে আমি বহুত সপোন দেখোঁ বাট যেতিয়া আমি একচুৱেলি পইচা কামানি কৰিবলৈ লওঁ আমি মানুহৰ ৰিয়েলিটিত আহি যাওঁ চোৱা ৰিয়েলিটি ইজ নট এন অবজেক্টিভ ফৰ্ম চব মানুহৰ এটা বেলেগ ৰিয়েলিটি থাকে চব মানুহৰ এটা বেলেগ পাৰচেপশ্যন থাকে কোনোবাই কিবা বস্তু ভাল বুলি কয় কোনোবাই বেয়া যি আমাৰ সপোনবোৰ সেইটো এইটো নিচিনাই প্ৰত্যেকজন মানুহৰ নিজৰ সপোন আছে প্ৰত্যেকজন মানুহৰ এটা বেলেগ লেভেলত থিংকিং ৰাখে জন্মৰ পৰা আমি যেতিয়ালৈকে কাম কৰিবলৈ ষ্টাৰ্ট কৰোঁ আমি বহুত সপোন দেখোঁ বাট এক্সিডেণ্টলি যেতিয়া আমি কাম কৰিবলৈ ষ্টাৰ্ট কৰোঁ আমি মানুহৰ ৰিয়েলিটিত আহি যাওঁ যোনটো মই কৈছোঁ যে আমি মানুহে যদি ভাবে যে 20,000 টকা এনাফ হয় বা 50,000 এনাফ হয় এটা লাইফ জীয়াবলৈ আমি সেনেকৈ ভাবিলোঁ আমাৰ এটা এনভাইৰমেণ্টে বহুত ডাঙৰ ৰোল প্লে কৰে আমাৰ থিংকিঙত আমাৰ আহিবলগীয়া গোটেই জীৱনত টুডে when we started and when you want to design your life the very first we have to take some dreams with us আমাৰ যি সপোন আছে তাক আমি ক'ৰবাত লিখিব লাগিব what I actually want in life there has to be some goals because যদি তোমাৰ লাইফত যদি একো গোল নাই নহয় তে তুমি ক'লেও যাব নোৱাৰা so to achieve something in life you have to have some goal in life now যি তোমাৰ সপোন আছে সেইবোৰ তুমি জাষ্ট সপোন হৈ থাকিব দিব নোৱাৰা আজি মই যি ক'লোঁ যে we need to visualize এটা টেকনিক আছে যোনটো মেণ্টেল ৰিহাৰ্চেল টেকনিক বুলিও কয় তোমাৰ আহিবলগীয়া যি কাম বা যি টাস্ক আছে যোনটো তুমি কৰিবলৈ গৈ আছা ইউ জাষ্ট go or sit down or you can even lay down তুমি lay downও কৰিব পাৰা বা বহিও কৰিব পাৰা বাট এটা কথা ধ্যান ৰাখিবা যে ৰুমটো যদি কোনো নাথাকে বেছি ভাল হয় so that you don't get disturbed and you imagine everything I say everything let's say তুমি বেডমিণ্টন খেলি আছা এণ্ড যদি তুমি বেডমিণ্টন ভালকৈ শ্বট মাৰিব বিচাৰা ছাপ'জ তোমাৰ নেক্সট ডে গেম আছে আৰু তুমি ভালকৈ পাৰফৰ্ম কৰিব বিচাৰা দেন ইউ নিড টু ইমেজিন এভৰিথিং চব ইমেজিন কৰিব লাগিব যে কেনেকৈ ককটো আহিছে তুমি কেনেকৈ ককটো হিট কৰিছা এণ্ড ইউ হেভ টু ইমেজিন ইয়ৰ চেল্ফ বিং ছাকচেছফুল যে তুমি বহুত ভাল খেলিছা ইউ ইমেজিন ফৰ 10 to 15 minutes কংগ্ৰেচুলেট ইয়ৰ চেল্ফ তুমি এটা চেল্ফ এপ্ৰাইজেল নিজকে দিব লাগিব এণ্ড when you give it work as a self motivations and according to a research যোনে এই মেণ্টেল ৰিহাৰ্চেল টেকনিক ইউজ কৰিছে বেলেগ ফিল্ডৰ কোনোবা আৰ্টিষ্ট আছিলে কোনোবা এথলিট আছিলে কোনোবা ষ্টুডেণ্ট আছিলে কোনোবা টিচাৰ আছিলে বেলেগ ফিল্ডৰ ভিতৰত মানুহে যেতিয়া এই মেণ্টেল ৰিহাৰ্চেল টেকনিক ইউজ কৰিলে সিহঁতে একচুৱেলি আহি পেলাই এইটো কৈছিলে যে আমি যেতিয়া এই টাস্কটো পাৰফৰ্ম
কৰি আহিলোঁ, এতিয়া আগতকৈ আমি বহুত ভাল পাৰফৰ্ম কৰিব পৰা হ'লোঁ। That means just visualizing that gives you a mental power. আমাৰ চবৰ ভিতৰতে কিছুমান পাৱাৰ আছে। কিছুমান আমি জানো যে মেজিকেল পাৱাৰ ইনচাইড এ হিউমেন বিং, সেইটো সি মাষ্টাৰ কৰিব পাৰে। বাট দেয়াৰ আৰ চাম পাৱাৰ যি একচুৱেলি দেখিবলৈ ক'বলৈ পাৱাৰ নহয়, বাট দে আৰ দ্য পাৱাৰ। যিবোৰ মানুহ ছাকচেছফুল হয় সিহঁতে তোমাক ক'ব যে ইট ৱৰ্কছ লাইক এ মেজিক। আৰু কিছুমান পাৱাৰৰ ভিতৰত এটা পাৱাৰ আহে আৰু সেইটো হৈছে দ্য পাৱাৰ অফ ভিজুৱেলাইজেশ্যনছ। আৰু ভিজুৱেলাইজেশ্যন এনেকুৱা নহয় যে মই কিবা এটা ইমেজিন কৰিলোঁ আৰু হৈ গ'ল। এতিয়া এই পাৱাৰ অফ ভিজুৱেলাইজেশ্যনৰ কথা ভাবা যে এজন খেতিয়কৰ বাবে এইটো কিমান ভাল কাম কৰে। যেতিয়া এজন খেতিয়কে গুটি পেলায় তেতিয়া সেইজন খেতিয়কে অকল এইটো নেদেখে যে অকল গুটি পেলাইছে, সি দেখা পায় যে তাৰ গছ ডাঙৰ হৈছে, তাত ফল লাগিছে। বাট এটা মানুহে খালি দেখা পায় যে সি জাষ্ট গুটিহে পেলাইছে। চিমিলাৰলি আমি যেতিয়া কিবা এটা কাম ষ্টাৰ্ট কৰোঁ, এটা মানুহৰ দেখা পায় যে আমি জাষ্ট ষ্টাৰ্ট কৰিছোঁ, বাট আমি জানো যে আমি এটা কিমান এটা ডাঙৰ ভাবি পেলাই কামটো ষ্টাৰ্ট কৰিছোঁ। আজি তুমি যদি এটা জব ইণ্টাৰভিউলৈ যোৱা, তাৰ আগত তুমি যদি এই মেণ্টেল ৰিহাৰ্চেল টেকনিক ইউজ কৰা, ইট উইল গিভ ইউ চেল্ফ কনফিডেন্স। একচুৱেলি তুমি যি পাৰফৰ্ম কৰিব গৈ আছা এণ্ড তাত তোমাৰ ৰিজাল্ট ইম্প্ৰুভ হৈ যাব। এণ্ড বিফৰ ষ্টাৰ্টিং এনিথিং, আই টেল ইউ এনিথিং, যেতিয়া এজন মানুহে এখন ইউনিভাৰ্চিটি বনাবলৈ ষ্টাৰ্ট কৰে, যেতিয়া কাম ষ্টাৰ্ট কৰে, সি এইটো দেখা নাপায় যে জাষ্ট ষ্টাৰ্ট হৈছে। সি সেইটো দেখা পায় যে ইটছ অলৰেডি ইউনিভাৰ্চিটি হৈ গ'ল, প্ৰফেচাৰ আহি আছে, বেলেগ বেলেগ ৰুমত বেলেগ বেলেগ প্ৰফেচাৰে পঢ়াই আছে, তাক চব দেখা পায় সি। এণ্ড দিছ ইজ দ্য পাৱাৰ অফ ভিজুৱেলাইজেশ্যন। কোনো মানুহ একো ডাঙৰ কাম কৰিব নোৱাৰে যদি তাক ভিজুৱেলাইজ কৰিব নোৱাৰে। যদি তুমি তোমাৰ ভিজুৱেলাইজ হোৱা নাই নহয়, তুমি তাক কেতিয়াও এচিভ কৰিব নোৱাৰিবা। তুমি লাইফত যি কৰিব বিচৰা, ছাপ'জ তুমি 6 পেক এপছ বনাব বিচাৰিছা আৰু তুমি বহুত এটা ভাল হেল্থ লাগে, আই বেট ইউ কেনট এচিভ ইট। তুমি এচিভে কৰিব নোৱাৰিবা যদি তুমি তাক ভিজুৱেলাইজ কৰিব নোৱাৰা। য়েছ, তুমি ভিজুৱেলাইজ কৰিব লাগিব যে মোৰ 6 পেক এপছ আহি আছে, আৰু তুমি এনেকৈ ভিজুৱেলাইজ কৰিব লাগিব যে যেতিয়া মোৰ 6 পেক এপছ আহিব মই কি কৰিম। আৰু জাষ্ট ইমেজিন যে আহি গ'ল। নাও হাউ ইউ ফিল, তুমি কি কৰিলা সেইটো হোৱাৰ পিছত। দ্য পাৱাৰ অফ ভিজুৱেলাইজেশ্যন ইজ এভৰিথিং। টুডে when you are listening to this webinar, this series of webinar, I request you যে তুমি এই ৱেবিনাৰটো শুনা আৰু তুমি নিজৰ লগত এখন নোটবুক আৰু এটা পেন বা পেঞ্চিল লৈ বহা। তুমি এখন ব্লেংক পেপাৰত write down everything, whatever point আমি এই ৱেবিনাৰটোত কভাৰ কৰিলোঁ, write down everything, because after this half an hour webinar তুমি গৈ পেলাই সেইটো এপ্লাইও কৰিব লাগিব। তুমি গৈ পেলাই সেইটো ইউজ কৰিব লাগিব, because you know, if I give you knowledge, it will not give you power. Your knowledge will only becomes power when you will implement it. যি মই কৈ আছোঁ, যি নলেজ মই দি আছোঁ, সেইটো তেতিয়াহে কাম কৰিব যেতিয়া তুমি সেইটো ইমপ্লিমেণ্ট কৰিবা। নাও when you will implement it, you will see some changes. এতিয়া যি চেঞ্জেছ হয় এইটো এনেকুৱা নহয় যে এবাৰতে বহুত ডাঙৰ চেঞ্জ আহি যাব। You have to understand the power of compounding effect. এটা মানুহ যদি আজি কিবা এটা কাম ষ্টাৰ্ট কৰিছে, তাৰ ৰিজাল্ট ইমিডিয়েটলি নাহে। যেতিয়া মই তোমালোকক কৈছিলোঁ যে 6 পেক এপছ, আজি এটা মানুহে ডিচাইড কৰিলে যে তাক 6 পেক এপছ লাগে, হ'ব পাৰে সি গ'ল, এক্সাৰচাইজ কৰিলে এদিনত আৰু আহি পেলাই মিৰত চাই কৈছে যে মোৰ 6 পেক এপটো অহা নাই। বাট এঘণ্টা এক্সাৰচাইজ কৰাৰ পিছত যদি এদিনতে যদি সি ভাবে যে 6 পেক এপ আহি যাব, দেন নো, ইট কেনট কাম, ইটছ নট পচিবল।
তোমাৰ every single effort will be count. But the thing is that এবাৰত নহয়, তুমি কনষ্টেণ্টলি কি কৰা সেইটো মেটাৰ কৰে। তুমি এঘণ্টা এক্সাৰচাইজ কৰিলা আৰু আহি পেলাই ফাষ্ট ফুড খাই আছা, কিবা কিবি খাই আছা। ইফ ইউ ফ'ল' লাইক দিছ ইন ইয়ৰ হোল লাইফ ইউ কেনট হেভ ছিক্স পেক এপছ। বিকজ তোমাক ছাকচেছৰ বাবে কিছুমান বেছিক ফাণ্ডামেণ্টেল লাগে আৰু সেইবোৰ ৰেগুলাৰলি ইউজ কৰিব লাগিব। যদি তুমি ভাবা যে মই অকল পঢ়ি পেলাই ডাঙৰ মানুহ হৈ যাম বা ছাকচেছফুল হৈ যাম, দেন ইউ আৰ ৰং। ইউ নিড এ ছেট অফ এক্টিভিটি। তুমি তাৰ ফ্ৰম দিছ ৱেবিনাৰ ইউ উইল গেট এ ডাইৰেকশ্যন ইন ইয়ৰ লাইফ। ইউ উইল গেট এ ডাইৰেকশ্যন ডেট এইটো ডাইৰেকশ্যনলৈ মই যাব লাগিব, এণ্ড ইউ উইল গেট ইট। না ভিজুৱেলাইজেশ্যনছৰ ওপৰত যদি মই আগলৈ আৰু কওঁ কিবা, দেন এই যি কনচেপ্ট হয় নহয়, দ্য ডিজাইনিং অফ মাই লাইফ, এইটো ইমান পাৱাৰফুল যে তুমি জানানে নাই নাজানো, বাট 99.9% মানুহে এইটো কথা নাভাবে। 99% মানুহে এইটো কথা বিশ্বাসে নকৰে যে এনেকুৱা কিবা হয়। বাট যদি তুমি সেই মানুহৰ মাজত আছা, যদি তুমি ৰাতিপুৱা উঠি এই ৱেবিনাৰটো চাই আছা, হয় তুমি ৰেকৰ্ডিঙো শুনিব পাৰিলাহেঁতেন, বাট when you are taking this webinar live, it simply means that তুমি কিবা এটা এক্সট্ৰা বিচাৰিছা, তুমি কিবা এটা এডিশ্যনেল বিচাৰিছা লাইফত। তুমি বিচাৰিছা যে তোমাৰ লাইফটো এনেকুৱা হৈ নাযায় যেনেকুৱা আজি আছে, তাতকে বহুত বেটাৰ হয়। তুমি যেতিয়া পেপাৰত লিখিছা, তুমি লিখা যে হোৱাট আই ৱান্ট ইন লাইফ, এণ্ড এডাল লাইন টানি পেলাই এডাল লাইন ড্ৰ কৰি পেলাই তুমি ইফালে লিখিছা হোৱাট অল আই হেভ টু ডু টু গেট দিছ ইন মাই লাইফ। তুমি যি লিখি আছা, তোমাক সেইটো লাগে যে লাগে, তুমি যি লিখি আছা তোমাক সেইটো লাগে, ভেৰি গুড, ইউ ৱান্ট ইট। বাট সেইটো বাবে কি কৰিবা? বিকজ টু হেভ এনিথিং ইউ হেভ টু ডু ছামথিং। তুমি কিবা না কিবা এটা কৰিব লাগিব। একো নকৰাকে একো নহয়। চি, ল অফ এট্ৰেকশ্যন ৱৰ্ক। যেতিয়া তুমি তাক ভাবা আৰু তাক কৰা, তুমি ভাবিবা, তুমি কৰিবা, ইউ উইল গেট ছাকচেছ। নাও ইউ ৰাইট ইট। আই ৱান্ট ইউ টু ৰাইট এভৰিথিং। ডাজ নট মেটাৰ ইট ইজ পচিবল অৰ নট। তোমাক লাগে যে তুমি কৰিব পাৰিবা নে নোৱাৰিবা, বাট ৰাইট ইট ডাউন। লেটছ চে তুমি লিখিছা যে তোমাক BMW 7 Series লাগে, ভেৰি গুড, ইউ ৰাইট ইট ডাউন বিকজ ইউ ৱান্ট ইট। ইফ ইউ আস্ক মি অৰ আস্ক এনিবডি that whether it is possible or not, no one can answer you because you have written not. There is a book by Napoleon Hills, Think and Grow Rich. সেই বুকখনত তেওঁ কৈছে যে whatever your mind can conceive, it can achieve. যি তোমাৰ মাইণ্ডে ভাবিব পাৰে সেইটো এচিভ কৰিব পাৰে। তুমি ভাবিছা, সেইবাবে তুমি লিখিছা। So you can achieve it. You have got power within it. But you realize that you can do it. চোৱা, নিজৰ পাৱাৰক ৰিয়েলাইজ কৰা নহয় এটা বহুত ডাঙৰ কথা। I know that you have got power, but it's very important for me you to realize your power. হ'ব পাৰে তুমি নামানাই যে মই কৰিব পাৰিম, মই ছাকচেছফুল হ'ব পাৰিম, মই চবতকৈ ধনী মানুহ হ'ব পাৰিম। হ'ব পাৰে যে তুমি এইটো নামানাই যে তুমি এইটো কৰিব পাৰিবা, বাট আই নো ডেট এভৰি হিউমেন বিং হেজ ডেট পাৱাৰ, হেজ ডেট কেপাচিটি। তুমি পঢ়িছিলা চাগে যেনেকৈ চাইবেৰিয়ান বাৰ্ডছ এটা জেগাৰ পৰা বেলেগ এটা জেগালৈ যায়, বেলেগ বেলেগ এনিমেলছ এটা জেগাৰ পৰা বেলেগ এটা জেগালৈ মাইগ্ৰেট কৰে, জাষ্ট বিকজ ইয়াত ভাল বস্তু নাই তাত আছে। বাট হিউমেন বিংছৰ ওচৰত এটা বহুত স্পেচিয়েল গিফ্ট আছে। এজোপা গছ লিভিং হয়, বাট দে ডাজ নট হেভ চইচ। বাৰ্ডছবোৰৰ চইচ নাইকিয়া, সিহঁতে এটা জেগাৰ পৰা এইটো জেগালৈ যাব লাগিব, সেইটো ফিক্স হয়। বাট human beings have the capacity that they can change their life. They have the capacity to think whatever they want in life. এটা এনিমেলে ভাবিব নোৱাৰে, এটা এনিমেলে নিজৰ লাইফ
চব কৰিব নোৱাৰে, but human being can do. Being an human being, when you have got this capacity to design your life, why don't you do it? কিয় নকৰিম আমি? যিহেতু আমি কৰিব পাৰো, আমি গম পাওঁ যে আমি আমাৰ লাইফ ডিজাইন কৰিব পাৰো. That means the way we want, why don't you do it? I tell you, you have got a magical and very special gift, the gift of choice. আজি ৰাতিপুৱা উঠি এই ৱেবিনাৰটো চোৱা, it's your choice. হ'ব পাৰে তোমালোকে মাজত কোনোবাই ৰাতিপুৱা 9টা বা 10টা বজাৰ আগত নুঠেই, বিকজ এতিয়া স্কুল বন্ধৰ কাৰণে বা কলেজেছ বন্ধ, চব বন্ধৰ কাৰণে, বাট আজি এই ৱেবিনাৰটোৰ বাবে তুমি উঠিছা, ইটছ পচিবল. হ'ব পাৰে কোনোবাই ৰিমাইণ্ডাৰ লগাইছে, হয় কোনোবাই এলাৰ্ম লগাইছে এই ৱেবিনাৰটো চাবৰ বাবে, এণ্ড ইট ইজ এ চইচ. আৰু অহা 15 দিনত তুমি এই ৱেবিনাৰটো চাবা নে নোচোৱা, এইটো এটা চইচ. হিউমেন বিং হেভ দিছ কেপাচিটি. সিহঁতৰ তাত এটা পাৱাৰ আছে, দ্য পাৱাৰ অফ চইচ. এটা মানুহ যেতিয়া জন্ম হয়, আমি চবেই একেধৰণে জন্ম হওঁ, বাট তাৰ পিছত যি আমাৰ বস্তুত আমাৰ লাইফত আহে, সেইটো ডিচাইড কৰে যে আমি ক'ত পামগৈ, আমি কি কৰি আছো, আমি কেনেকুৱা ঘৰত থাকিম, আমি কেনেকুৱা গাড়ী চলাম, আমি কেনেকুৱা হেল্থ হ'ব আমি কেনেকুৱা দেখিম, এই চব বস্তু ডিপেণ্ড কৰে আমাৰ চইচত. ওৱান পইণ্ট অফ টাইম তোমাৰ তাত চইচ আছে, আজি তোমাৰ তাত চইচ আছে যে তুমি 1.5 ঘণ্টা আৰু 1 ঘণ্টা আৰু অলপ শুই লোৱা, নহবা তুমি উঠি পেলাই এই ৱেবিনাৰটো চোৱা. তোমাৰ তাত চইচ আছে যে তুমি এই ৱেবিনাৰটো চোৱাৰ পিছত তুমি সেইটো কাম কৰা যোনটো কৰি পেলাই তুমি সেইটো ডাইৰেকশ্যনত যোৱা যোনটো ডাইৰেকশ্যনত তুমি কেতিয়াও ছাকচেছ পাব নোৱাৰা, বা তোমাৰ তাত চইচ আছে তুমি সেইটো কাম কৰা যোনটো ডাইৰেকশ্যনত গৈ পেলাই তোমাৰ ছাকচেছ আহে. Your life is your result of your choice. Whatever you choose to be, you get in your life. আজি আমি যোনটো টপিকৰ ওপৰত আছো, যোনটো তুমি তোমাৰ নোটবুকত লিখিছা, এফালে লিখিছা গ'লছ, ড্ৰিমছ, যি তোমাক লাগে তুমি লিখিছা, আৰু ৰাইট হেণ্ড চাইডে তুমি লিখিছা মই কি কৰিব লাগিব, যি আজি এটা লেভেলত তোমাক লাগিছে যে তুমি এইটো কৰিব লাগিব. সেই লেভেলৰ মতে তুমি যি লিখিছা, মই কওঁ যে তুমি 90% ৰং লিখিছা, যে এইটো কৰি পেলাইহে সেইটো পাম. When we talk about experiential learning, যেতিয়া তুমি সেইটো কৰি that the result সেনেকুৱা অহা নাই, but it does not mean that তুমি গ'লটো চেঞ্জ কৰিব লাগিব. তোমাৰ গ'লটো যিমান ডাঙৰ আছে সিমানে থাকিব দিয়া, but the thing is that you have to start from today. যিদিনাখন তুমি ছাকচেছফুল হবা, তুমি নিজৰ ওপৰতে হাঁহিবা যে মই তেতিয়া কি কৰি আছিলো আৰু আজি মই কি কৰোঁ আৰু ক'ত পালোগৈ. মই সেই ৰিজাল্ট চাব বিচাৰোঁ তোমালোকৰ. I just want you all be the successful. I just want you all stay motivated all the time. You grow in the direction of your dreams. সেইটো ডাইৰেকশ্যনত যোৱা যোনটো ডাইৰেকশ্যনত গৈ পেলাই তোমাৰ ড্ৰিমছ কমপ্লিট হয়. My dreams is to see a lot of self-made millionaires. You become something of your own. তোমাৰ নিজৰ পৰাটো কিবা এটা আইডেণ্টিটি হয়. In any field, does not matter. You are a dancer, very good. You are a businessman, very good. You are an entrepreneur, very good. You are a doctor, very good. You are a singer, very good. You do anything. I want you to be self-made. I want যে তোমাৰ society আজি যিমানবোৰ মানুহ আছে, তোমাৰ ফেমিলি, তোমাৰ ওচৰ চুবুৰীয়া চবে প্ৰাউড ফিল কৰে তোমাক দেখি. I want that কোনোবাই এনেকে কয় যে প্ৰাউড ফিল কৰে যে মই সেই ল'ৰাটো বা ছোৱালীজনীক জানো, মই সেই মানুহজনক চিনি পাওঁ, and they feel proud because of you. In next 15 days একো মেজিক নহয়, but just stay in touch with us in next 15 days. Next 15 দিনৰ ভিতৰত মই তোমালোকক বহুতখিনি এনেকুৱা কথা ক'ম for self-development and self-improvement that can literally change your life. They can transform your life. এই 15 দিনৰ পিছত তুমি যি কৰিবলৈ যাবা,
that depends your life will change or not. And I want in next 1 year, 1 year is a very big time, but I want you to be completely identical. মই বিচাৰো যে তোমালোকক মানুহে চিনিয়ে নাপায়. Now question is how will you start? You will start by your visualization. আজি হেতু visualize কৰিব লাগিব. এটোৱে sole purpose এটোৱে যে আজি পৰাই তোমালোকে তোমাৰ লাইফত visualize কৰিবলৈ start কৰা. The better you are, the more powerful you are. তুমি visualize কৰা and you start your career. You start your successful journey. তোমালোকে লিখিছা, তোমালোকে কৰিবা and you will become successful. Now তুমি লিখিছা যে তোমাৰ goals কি আৰু তুমি হেতু বাবে কি কি কৰিব লাগিব. And you know the most important thing is তোমালোকে এনেকুৱা মানুহক ফলো কৰিব লাগিব যেনেকুৱা তোমালোকে হ'ব বিচৰা. যাৰ নিচিনা তুমি হ'ব বিচৰা. তুমি যিটো ফিল্ডতে আছা, তোমালোকে কোনবা না কোনবা এটা আইডিয়াল আছে, সেই আইডিয়ালটোক তুমি ফলো কৰিবলৈ ষ্টাৰ্ট কৰা. তাক চোৱা যে সি কি কৰে, সি কেনেকে লাইফ জি আছে, সি কিমান হাৰ্ড ৱৰ্কিং কৰিছে তাৰ কামত পাৰফেকশ্যন আনিবৰ কাৰণে. তুমিও তাৰ নিচিনা ফলো কৰিবলৈ ষ্টাৰ্ট কৰা. And you make a small goal every day and complete it. এটা small goal লোৱা every day আৰু every day complete কৰা. Then it work as a self motivation. For example, আজি ৰাতিপুৱা উঠি এই ৱেবিনাৰটো চোৱা কাৰোবাৰ গোল হ'ব পাৰে. আৰু যোনে চাই আছে, you have achieved it here. মই বিচাৰো যে তোমালোকে নিজকে নিজে এটা self appraisal দিয়া. You should feel proud because you have done something. কিবা এটা কৰিছা তুমি. Whatever you do, you should give a self appraisal. আজি তুমি এক্সাৰসাইজ কৰিছা, very good. Give yourself a self appraisal. তোমালোকে যি এক্সট্ৰা কৰিছা বা এচিভ কৰিছা, তুমি নিজকে নিজে self appraisal দিব লাগিব. This because when you give it works like a magic. It works like a self motivation to complete your dreams, to complete your success. আৰু যদি তোমালোকক লাগিছে যে এইটো ডিৰেকশ্যনত গৈ পেলাই মই নিজৰ গোলছক এচিভ কৰিব পাৰিম, give yourself a self appraisal. It will give you self motivations. I want you to be motivated. I want যে তুমি আজি এই ৱেবিনাৰটো ললা, এই ৱেবিনাৰটোৰ পৰা আজি তুমি এটা মেণ্টেল ইমেজ, এটা মেণ্টেল গোল ছেট কৰিলা. I want you to change your life. I want to transform your life. যি তোমাৰ গোল ছেট কৰিলা নহয়, সেইটো বেলেগৰ লগত শ্বেয়াৰো কৰা. যি মই এইটো কৰিছো, যে আজি মই এইটো গোল ছেট কৰিছো. You know this webinar is for 15 days, but it will take at least 40 regular days, 40 constant days to change your life, change your habit, to make a better person. হনুমান চালিসা কয় হয়, হনুমান চালিসা মানে 40 বাৰ. Whenever you repeat the activity for 40 times, it become habitual. এইটো habit হৈ যায় আমাৰ. And when it becomes habit, it becomes our behavior. আৰু যি আমাৰ behavior আৰু হেতু যদি positive way হৈ আছে, then it basically means that your success is coming your way. When something becomes habitual, it becomes in your behavior unconsciously. তুমি হেতু কৰিবলৈ লোৱা unconsciously. আমি যেতিয়া গাড়ী চলাওঁ, আমি এইটো নাভাবো যে কেতিয়া ব্ৰেক লগাব লাগে, কেতিয়া গিয়াৰ লগাব লাগে, কেতিয়া ব্ৰেক পটককে মাৰিব লাগে. আমি সেইটো নাভাবো, এইটো unconsciously automatic হৈ যায়গৈ. Similarly, when you make a habit in a positive way, it become unconsciously, and it basically help you to get your dreams come true. Similarly, I want positive habits should become like this. Secondত তুমি এনেকুৱা মানুহক ডিক্লেয়াৰ কৰিবলৈ ষ্টাৰ্ট কৰা যে my life is changing. When you say, তুমি নিজৰ বাবে এটা ব্ৰাঞ্চ মাৰ্ক
establish কৰি আছা তুমি যেতিয়া কাবাক কৈ দিলা then you have no way to go back you should do it তুমি অলৰেডি কৈ দিলা তুমি যেতিয়া কৈ দিলা মই এতিয়া কৈ দিলোঁ আৰু একো উপায় নাইকিয়া I have to transform my life I have to become successful because I have already says and say that this is my life transformation day 1 and every day from now for next 15 days আমি একেলগে থাকিম and একেলগে এনেকুৱা এটা বস্তু ডিস্কভাৰ কৰিম যোনটো তোমাক ছাকচেছৰ ফালে ইনিচিয়েটিভ কৰিব so by this we have end up our today's sessions and I wish you all the best for the next day tomorrow at 8 a.m. in the morning we'll see you again by the time do the best you can and if you have any doubt you can share your feedback in the comment section below thank you